নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ' সকলোৰে বাবে আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। পৰীক্ষাত প্ৰায় দেখি থকা এটা কুৱেশ্যন, যদি x + 1/x = 3 হয় তেন্তে x² + 1/x² কিমান হ'ব? আমি যেতিয়া সলিউশ্যন কৰিবলৈ যাম তেতিয়া অতি সহজতে যদি আমি সূত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়া দেখিম যে দিয়া আছে x + 1/x = 3। যেতিয়া দুইটা সাইড আমি স্কয়াৰ কৰিম 1/a + b ব্যৱহাৰ কৰিলে দেখিম যে গোটেইখিনি কৰাৰ পিছত ধৰি লওক a² + 2 ab + 1/2 1/x² = 3 9। তেতিয়া x কাট গ'ল, থাকিলে x² + 2 + 1/x² = 9। যদি x² + 1/x² বাওঁহাতে ৰাখি দিওঁ তেতিয়া 9 - +2 হ'ব। তেতিয়াহ'লে কি হ'ল x² + 1/x² = 9 - 2 = 7। যদি a + b হোল স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰি ইমান দেৰি কৰাতকৈ আমি যদি শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰোঁ, প্ৰথমে x + 1/x = 3 হয় তেন্তে x² + x যদি x + 1/x সূত্ৰ ব্যৱহাৰ কৰোঁ কি কৰিব লাগিব, যদি x + 1/x = 3 হয় তেন্তে x² যদি আমি n বুলি ধৰো n² - 2 যদি দুটা চিন সেম হয়, যদি চিনকেইটা বেলেগ বেলেগ হয় তেন্তে আমি x² + 2 কৰিব লাগিব। আহকচোন আমি সূত্ৰ ব্যৱহাৰ কৰোঁ। শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিলে কি পাম, n মান যিহেতু 3 হয় গতিকে 3² - 2 কৰিলোঁ, 3 × 3 = 9। আমি শৰ্ট ট্ৰিক্স n² - 2 ব্যৱহাৰ কৰি দেখা পালোঁ কি দুটা ৰিজাল্ট সেম। গতিকে আমি সূত্ৰ ব্যৱহাৰ কৰাতকৈ শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিলে কম সময়ত শুদ্ধকৈ হ'ব। যদি x + 1/x = 10 x = 1 আমি অখনি আগৰ কোৱেশ্যনত দিছিলে এই ক্লাছ আছিলে কিন্তু এই দিলো x - যদি মাইনাস হৈ যায় এইটো চিন আৰু এইটো চিন চিনটো ডিফাৰেন্স হয়। গতিকে কি হ'ব, যদি আমি এইখিনি আমি সূত্ৰটো x + x² + y² যদি উলিয়াবলৈ যাওঁ, এইটো যদি আমি সূত্ৰটো উলিয়াবলৈ যাওঁ কি হ'ব, আমি সূত্ৰ অনুসাৰে ব্যৱহাৰ কৰিলে আমি কি পাম, x - 1/x = 3 হয় x² + 1/x = 11 পাম। ইমানখিনি পাকে আমি শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব লাগিব। যদি চিনটা এইটো চিন আৰু এইটো চিন ডিফাৰেন্স হয়, শৰ্ট ট্ৰিক্স কি হ'ব, n² + 2 + 2 কৰিলে n মান কিমান হয়, n = 3 গতিকে হ'ব t² + 2 = 3 × 9 11। ইমানখিনি কৰিম সূত্ৰ ব্যৱহাৰ কৰি কি হ'ব, যদি আমি সূত্ৰ ব্যৱহাৰ কৰিম কি হ'ব, যদি তাৰপিছত x² + 1/x² = 11 হ'ব। তেন্তে কি হ'ব, n² + 2 সূত্ৰ এইটো সূত্ৰ যদি ব্যৱহাৰ কৰোঁ তাৰ উত্তৰটো চেম হ'ব।